Hello everyone, welcome back to my YouTube channel. আজি তাৰমানে মই যাব লৈছো তামোলৰ পুলি দুটামান আনিবৰ কাৰণে। ভিডিঅ'টো ইমানৰ পৰা ষ্টাৰ্ট কৰিছো মানে জেগাটো ভাল লগাৰ কাৰণে ধৰ ৰখি দিলো। নদী পাৰত আছো আমি। লগত আছে লক্ষ্যজিত। নদী পাৰত চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। লেটস গো। আমি আহি আছো মেইন ৰাস্তাৰ পৰা অলপ সোমাই আহিলো। মেইন ৰাস্তাত তাৰমানে ৰাস্তাটো অলপ ভাল দেখি তাৰমানে সেইটো কাৰণে সোমাই আহিলো অলপ। ৰাস্তাটো বাপৰে বাপ বহুত বেয়া ৰাস্তা, পথাৰ ৰাস্তা হয়। নদী পাৰে পাৰে আমি আহি আছো। এয়া হৈছে নদী। আহি আছো সেইটোৱে আমি যাই মেইন ৰাস্তাত নামিলো। আংকুল go down। আহি আছো একদম বেয়া ৰাস্তা দেই, বাপৰে বাপ। কেনে আহিলো এইটো ৰাস্তাত, জেগাটো ভাল লগা দেখাৰ কাৰণে আহিলো। আমি বৰ্তমান এতিয়া মেইন ৰাস্তাৰ ওপৰত, আমি মেইন ৰাস্তাত উঠি বৰ্তমান আহি আছো ধুনীয়াকৈ। বৰ্তমান আমি এতিয়া মিকিবেটা দলঙৰ ওপৰত। বৰ্তমান আমি এতিয়া মিকিবেটা পাৰ হৈ আহিলোঁ। এতিয়া ফুল লকডাউন, সেইটো কাৰণে আমি ভাবিলোঁ অলপ সোনকালে যাই পিনে তামোলৰ পুলি কেইটা লৈ অহা ভাল। সেইটো কাৰণে তামোলৰ পুলি নিব আহিছোঁ। চাই থাকক আমি আহি আছোঁ। এটা দি দিয়া লক্ষ্যজিত। আপোনালোকৰ দলঙৰ ওপৰৰ পৰা চিনেমেটিক শ্বট কেইটামান চাই লওক আপোনালোকে। A few moments later.
বৰ্তমান আমাৰ ফুলৰ পুলি অনা হৈ গ'লগৈ। আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰাত কি ফুলৰ পুলি আনিলোঁ, চাই থাকক ভিডিঅ'টো। তামোলৰ পুলি আনিলোঁ 2টা, কঁঠালৰ পুলি আনিলোঁ, তাৰ লগতে ফুলৰ পুলি 2টামান আছে, ইমানে আৰু। ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।